হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া হৈছে শুকান পিঠা। মানে মই বিহুতে শুকান পিঠা বনাইছিলোঁ আৰু ভাবিলোঁ মই কেনেকৈনো মিক্সিত খুন্দি শুকান পিঠা বনালোঁ, ভিডিঅ'টি আপোনালোকক দেখুৱাওঁ। আচলতে মিক্সাৰ গ্ৰাইণ্ডাৰত পিঠাগুড়ি খুন্দিলে পিঠাখিনি বনাব অলপমান দিগদাৰী হয়, ভাঙি যায়। তাৰ যিহেতু আঠাটো শুকাই যায়, সেইবাবে পিঠাখিনি ভাঙি যায়। কিন্তু কেইটামান টিপছ ব্যৱহাৰ কৰিলে এই পিঠাখিনি ধুনীয়াকৈ বনাই ল'ব পাৰি। আৰু মই তাৰ বাবে এয়া বৰা চাউল ৰাতিপুৱাই তিয়াই থৈছিলোঁ। প্ৰায় ৩-৪ ঘণ্টামান তিয়াৰ পাছত মই 1 ঘণ্টাৰ বাবে চাউলখিনি উঠাই থৈ দিলোঁ। আৰু তাৰপাছত 2:30মান বজাত 4 ঘণ্টামান পাছত মই চাউলখিনি এনেকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত খুন্দি লৈছোঁ। আৰু এইখিনি কেইখনমান মই কালাৰিং বনাবৰ বাবে এয়া বিটৰুট দি অলপমান গোলপীয়া কালাৰ কৰি লৈছোঁ। আৰু শেষত মই দি দিলোঁ হালধি দিয়াখিনি বাৰু এইখিনি ভিডিঅ' কৰা নহ'ল। হালধি দি মই হালধীয়া কৰিও কেইখনমান বনাইছিলোঁ। পিঠাগুড়িখিনি খুন্দাৰ পাছতে বেছি সময় থৈ দিব নালাগে। যদি ফ্ৰিজ নাই তেনেহ'লে সোনকালে বনাই ল'ব, নহ'লে আঠাটো শুকাই যাব। আৰু যদি ফ্ৰিজ আছে তেনেহ'লে ফ্ৰিজত ৰাখি থৈ দিব পাৰে, তেতিয়া ধুনীয়া হ'ব। মোৰ যিহেতু ইয়াতে ফ্ৰিজ নাই, সেইবাবে মই সোনকালে বনাই ল'লোঁ। প্ৰায় আধা ঘণ্টামান পাছতে বনাই দিলোঁ। কেইখনমান বগা কালাৰ নকৰাখিনি প্ৰথমে বনাই ল'লোঁ। তাৰপাছত এয়া বিটৰুট দিয়াখিনি বনালোঁ। প্ৰথমতে এখন ভাঙিছিলে বাৰু, তাৰপাছত ধুনীয়াকৈ হৈ গৈছে। আৰু চেকনিৰ সহায়ত চেকি ল'লে পিঠাখিনি বহুত কোমল হয় আৰু খাবলৈও ভাল হয়। আৰু এনেকৈয়ে বনাই ল'ব পাৰে আপোনালোকেও। আৰু শেষত মই হালধীয়া কালাৰখিনিও বনালোঁ, হালধি দি। তাৰপাছত আৰু এটা কালাৰ দিব পাৰে। পালেং শাকেৰে এনেকৈ পিঠাগুড়িখিনি খুন্দি ল'লে তেতিয়াও ধুনীয়া সেউজীয়া কালাৰ হ'ব। আৰু ফ্ৰুট কালাৰ দিবই নালাগে আচলতে। এনেকৈ খোৱা বস্তুৰে বিটৰুট, হালধি আৰু পালেং শাক এনেকৈ ধুনীয়া কালাৰৰ পিঠা বনাই ল'ব পাৰে। আৰু এয়া মই শেষত এইখিনি বনালোঁ। আৰু মই ইয়াতে দি দিলোঁ শেষত তিল। যিহেতু নাৰিকল কম হৈ গৈছিলে, তিল আৰু নাৰিকল একেলগে মিক্স কৰি এনেকৈ খুন্দি লৈ পিঠাখিনি বনাই ল'লোঁ। আৰু চাওক এখনকৈ শেষৰখিনি অলপমান ভাঙি যায় আৰু আঠা নোহোৱা হৈ যায় যে চেকতে তেতিয়া অলপমান ভাঙিব পাৰে। একো নাই বাৰু, লাহে লাহে বনালে ধুনীয়া হৈ যাব। যিহেতু সকলো জেগাতে ঢেঁকী পোৱা নাযায় আৰু বিহু বুলি ক'লে শুকান পিঠা মেইন, অসমীয়াসকলৰ শুকান পিঠা লাগিবই। গতিকে খাবলৈও মন যায়। আৰু ঢেঁকী নহ'লে যিহেতু বনাব নোৱাৰে, মিক্সিত খুন্দিও এনেকৈ ধুনীয়াকৈ পিঠা বনাই ল'ব পাৰে। এই ভিডিঅ'টি আপোনালোকৰ কোনোবাৰ সহায় হ'ব বুলিয়ে বনালোঁ। কোনোবাই যদি নেজানে এনেকৈ বনাই ল'ব পাৰে। আৰু মোৰ আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানে আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত ধন্যবাদ।